নোসোধাকৈ গুচি যাবি? এইটো উত্তৰ দিয়াৰ যেন প্ৰয়োজন আছে। তই গুচি গ'লে মোৰ বৰ বেয়া লাগিব। মোৰ কাৰণে বেয়া লাগিবলগীয়া কিবা কাৰণ আছে জানো? মইতো আজিলৈকে আপোনাক অশান্তি দি থাকিলোঁ। যদি পাৰে আপুনি মোক ক্ষমা কৰি দিব। চিন্তা নকৰিব, আপোনাক মই আৰু কোনোদিনেই অশান্তি নিদিম। মই জানো আজি তোৰ ওচৰলৈ আহোঁ। মই তোক ভাল পাওঁ জোন। কিয় ক'লে এইটো কথা? এই কথাটোৱে মোক কিমান অশান্তি দিব আপুনি জানে? নতুন ঠাই এখনলৈ গৈ মই শান্তিৰে থাকিব নোৱাৰিম। মই তোক বিয়া কৰাব খোজোঁ। আপুনি কি কৈছে এবাৰ ভাবি চাইছেনে? এবাৰ দুবাৰ নহয়, এবাৰ ভাবিহে মই তোক কথাটো কৈছোঁ। মই আপোনাৰ যোগ্য নহয়। মই আপোনাৰ মাৰ ওচৰত যিটো অপৰাধ কৰি থৈছোঁ, মাক মই বুজাম আৰু মোৰ বিশ্বাস আছে মায়ে বুজি পাব। অ খুৰী, এতিয়া আৰু